tudung nok lagapa teletonik sangkoto kabangko babiko isi মাজুলী সব গুকেই মানে আৰু সদৌ মিচিং শিক্ষক সমাজে জাতিটো উত্তৰণৰ কাৰণে সকলো দিশতে সকলো ক্ষেত্ৰতে কাম কৰিব পৰাকৈ যাতে সকলো ফালৰ পৰা আমি যাতে অনুপ্ৰেৰণা পাওঁ তাৰ কাৰণেও আইফাই পৰা জেংৰাংমু গুদিলেন কাংকুমা মাজুলীন কাংকুমা জেংৰাংমু কলেজ সংগম কাটো জিলা সমিতিলৈ আপুনি দুটা মেছেজ কি দুটা বিশেষ মেছেজ আপুনি প্ৰদান কৰিব বা কি বিশেষ বাৰ্তা আপুনি প্ৰেৰণ কৰিব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপুনি কমৰেড চুদং আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে 2020 চনতে ভূমিষ্ঠ হোৱা সদৌ মিচিং শিক্ষক সমাজৰ দুদিনীয়া সাধাৰণ অধিৱেশন মাজুলীৰ জেংৰাংমুখ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ আছে আজি দ্বিতীয় দিন আজি আপোনালোকক দেখুৱাব বিচাৰিম দ্বিতীয় দিনৰ কাৰ্যসূচী সম্পৰ্কে এইখন অধিৱেশনলৈ 14খন জিলা সমিতিৰ বিষয়ববীয়া আহিছে মাননীয় শিক্ষক বন্ধুসকল আহিছে যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে শিক্ষক বন্ধুসকলক কাৰণ এইটো এটা ইতিহাস প্ৰসিদ্ধ দিন বুলি আমি ক'ব পাৰোঁ কাৰণ ইয়াত পোনপ্ৰথমবাৰৰ বাবে সদৌ মিচিং শিক্ষক সমাজৰ প্ৰথম সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈ আছে আৰু ইয়াত প্ৰায় হাজাৰ অধিক ইয়াত নমস্য শিক্ষাগুৰুসকল মিলিত হৈছে আৰু ইয়াতকৈ ভাল কথা একোৱেই হ'ব নোৱাৰে গতিকে যথেষ্ট ভাল লাগিছে ইয়াৰ পিছতে মই শিক্ষক বন্ধুসকলৰ কাষলৈ যাম আৰু তেওঁলোকৰ মনৰ অনুভৱ জানিম এই অনুষ্ঠানলৈ আহি এই অধিৱেশনলৈ আহি তেওঁলোকৰ কেনেকুৱা লাগিছে আৰু তেওঁলোকৰ মনৰ কথা জানিম সদৌ মিচিং শিক্ষক সমাজক কেন্দ্ৰীয় সমিতিৰ সন্মানীয় প্ৰধান সম্পাদক আমাৰ মাজত আছে শ্ৰদ্ধাৰ পংকজ মিলি ডাঙৰীয়া আছে গোটেই ব্যৱস্থাপনাক লৈ আপুনি কি ক'ব কাৰণ মিচিংসকলৰ এখন বৌদ্ধিক মঞ্চ হৈছে সদৌ মিচিং শিক্ষক সমাজ আৰু সেই মিচিং শিক্ষক সমাজৰ ওপৰত ৰাইজৰ আস্থা আছে ৰাইজৰ বিশ্বাস আছে আৰু এই অনুষ্ঠান সম্পৰ্কে আপুনি কি ক'ব নমস্কাৰ প্ৰথম কথাটো হ'ল কি দুদিনীয়া কাৰ্যসূচীৰে জেংৰাংমুখ মহাবিদ্যালয়ত সদৌ মিচিং শিক্ষক সমাজৰ প্ৰথম সাধাৰণ অধিৱেশনখনি অনুষ্ঠিত কৰা হৈছে ইয়াৰ মূল উদ্দেশ্য যে এখন পূৰ্ণাংগ সমিতি গঠন কৰা এই পূৰ্ণাংগ সমিতিৰ জৰিয়তে পিছ পৰি থকা মিচিংসকলক সামাজিক আৰ্থিকভাৱে আগলৈ লৈ যোৱা শৈক্ষিকভাৱে আগলৈ লৈ যোৱা অকল আমাৰ কাৰ্যসূচী অকল আমাৰ মিচিং সমাজতে যে সীমাবদ্ধ হৈ থাকিব তেনে নহয় আমাৰ কাৰ্যসূচী বিভিন্ন পিছ পৰি থকা জাতি জনগোষ্ঠী বিভিন্ন আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ হৈ আমি কাম কৰি যাওঁ আৰু আমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট সকলোৱে যিমান আমাৰ শিক্ষাগুৰু আছে সকলোৱে প্ৰত্যক্ষভাৱে সহযোগ কৰিছে আৰু ইয়াৰ ফলতে আজি দুদিনীয়া প্ৰাণাধ্য কাৰ্যসূচীৰ এই অনুষ্ঠানটো সফল ৰূপায়িত হ'বলৈ গৈ আছে এই অধিৱেশনৰ পৰা মই যদি আপোনাক কওঁ জিলা সমিতিলৈ আপুনি দুটা মেছেজ কি দুটা বিশেষ মেছেজ আপুনি প্ৰদান কৰিব বা কি বিশেষ বাৰ্তা আপুনি প্ৰেৰণ কৰিব মই জিলা সমিতিলৈ প্ৰথম মোৰ বাৰ্তাটো হ'ল যে জিলা সমিতিত থকা প্ৰত্যেকজন আমাৰ বিষয়ববীয়া সমাজৰ হৈ কাম কৰিব লাগিব শৈক্ষিক দিশটো উত্তৰণ হ'ব লাগিব শৈক্ষিক দিশটো উত্তৰণ নোহোৱাকৈ কোনো কাৰণতে সামাজিক ষ্টেটাছটো সামাজিক পৰিৱৰ্তনটো সাধন হ'ব নোৱাৰে দ্বিতীয় কথা হ'ল যে আমি খুব নিশা ভাৱমূৰ্তি হ'ব লাগিব আমি যিহেতু শিক্ষকৰ নিশা ভাৱমূৰ্তিৰ যোনটো আমি সমাজৰ ওচৰলৈ যাব লাগিব এই মুহূৰ্তত মই দুগৰাকী শিক্ষয়িত্ৰীৰ কাষলৈ যাম যিসকলৰ ছত্ৰছায়াত হাজাৰ ছাত্ৰ ছাত্ৰী আচলতে পোহৰ পায় পোহৰৰ বাট আপোনাৰ দেখুওৱা দুগৰাকী শিক্ষয়িত্ৰীৰ কাষলৈ যাম আৰু তেখেতসকল আমাৰ শ্ৰদ্ধেয় ব্যক্তি আৰু তেখেতসকলেও বহু দূৰৰ পৰা আহিছে বিশ্বনাথ জিলা সমিতিৰ পৰা আহিছে আৰু মই বাইদেউ দুগৰাকীৰ পৰা জানিব বিচাৰিম আমাৰ এই মাজুলীৰ জেংৰাংমুখ অধিৱেশনলৈ তেখেতসকলৰ অনুভৱ কেনেকুৱা আৰু তেখেতসকলে কি ভাবিছে প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিছোঁ নমস্কাৰ আপোনাৰ চেনেললৈ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাৰ নামটো মোৰ নাম ৰিণু পেগু হয় ৰিণু পেগু বাইদেউ আপুনি এই অনুষ্ঠানলৈ আহি কেনেকুৱা পাইছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম মাজুলীলৈ আহিছোঁ সেই অধিৱেশনৰ যোগেদি মাজুলীলৈ অহাৰ এটা সুবিধা পাইছোঁ আমি হয় এই অধিৱেশনে যাতে আমাৰ মিচিং সমাজৰ শিক্ষিত যিসকল মানুহ আছে সেইসকলে সমাজখনক যাতে আগুৱাই নিব পাৰে সেইখিনি লৈ পেলাই আমি এই মিটিংখনলৈ আহিছোঁ মই এইবাৰ আন এগৰাকী বাইদেউৰ কাষলৈ আহিছোঁ বাইদেউ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমন্তী জিন্তুমণি কামান পেগু আপুনি ক'ৰ পৰা আহিছে বিশ্বনাথ ডিষ্ট্ৰিক্ট হয় আপুনি কিমান আশাবাদী আমাৰ এই শিক্ষক সমাজৰ পৰা এইখন সমাজৰ পৰা আমি বহুতেই আশাবাদী আমাৰ গোটেই মিচিং সমাজৰ শিক্ষকসকলে একগোট হৈ আমি শিক্ষক সমাজটো আগুৱাই নিব লাগে আৰু পিছৰ প্ৰজন্মৰ কাৰণেও আমি ভাত দেখুৱাব লাগে সেয়ে মই আশা ৰাখিছোঁ ৰোহিণী পায়েং মিলি বাইদেউ গুপেদং বুঢ়াই বকে বাইদেউ শিক্ষক অধিৱেশন চকলে কাপোৰ মানুহ আছিল
Ipa mesuda ngolu tu isi majuli so gukei mangai ebar tamane khodo okhom sikko khomasi tamane ide unkosim ayudan mogena tamane ngom gogdinam lagangang Ipa mesuda Mau buroi tokubari ke. Kapa asin deh ding mo. Kaya ipa mo pora jengrang mo kudilan kangkuma Majulin kangkuma jengrang mo college ngom kato ho suba Majulin ngom yang paprok kapan na meru mo. Ai pai dai jaga se? Bai ro ngom buroi lokka girung baru so gege na Ipa asinasi mo pora ane sinaki idung ane saram sudung সম্বৰ্ধনা পত্ৰ ফাৰ্ষ্ট তাৰমানে এৰেংকো মিচিং অকাই অধিৱেশনে মোলোকে শিক্ষক সন্তান নতুনকৈ অকাই নাম লগা মোলোক কাংকে কাপ গৰুং বাৰ ছাৰৰ কাষলৈ আহিছোঁ ছাৰ আপোনাৰ অনুভৱ কেনেকুৱা আজি এবাৰ সেই শেষৰ মানে আমাৰ কাৰ্যসূচী সেইকাৰণে আজি ইমানেই ভাল লাগিছে মানে এই দুদিনীয়া কাৰ্যসূচীত মই ইতিহাস হিচাপে মই সেই মাজুলী আমাৰ জেঙেৰাইমুখ কলেজত মই উপস্থিত হৈ এনেধৰণে মই মানে উৎফুল্লিত হৈছোঁ নিজকে মানে মই আপ্লুত হৈছোঁ আৰু আমাৰ সেই চেণ্ট্ৰেল বডিৰ আমাৰ বিভিন্ন পৰ্যায়ত থকা বিভাগত থকা তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ মই ইয়াৰ শ্ৰদ্ধাৰ ভৱকান্ত তাহুচা এইবাৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হৈছে আপোনাৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হোৱাৰ পিছত আপোনাৰ অনুভৱ কেনেকুৱা আপুনি কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে মই ভবা নাছিলোঁ গতিকে ৰাইজে মৰম কৰিব শিক্ষক সমাজে মৰম কৰাৰ কাৰণে ভাল পাইছোঁ আৰু কালি যেনেধৰণে মানে আমাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে আজিও সফল ৰূপায়ণ হ'ব বুলি আশা কৰিছোঁ ছাৰ আপোনাৰ অনুভৱটো কওক মই আইপা মহপদুল মই খুব ভাল পাইছোঁ আজি যে এনেকুৱা আমাৰ জাতিটোৰ কাৰণে বহুত এই তিনিচুকীয়াৰ পৰা ধৰি বুৰুলিলৈ যি মানে সমবেত হৈছে ইয়াত মই খুব ভাল লাগিছে এইবাৰ মই পুলিন ছাৰৰ কাষলৈ আহিছোঁ পুলিন ছাৰ ইয়ালৈ আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে সদৌ মিচিং শিক্ষক সমাজৰ যিহেতু সেয়া প্ৰথমবাৰ সেই কেন্দ্ৰীয় অধিৱেশন আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মিচিং শিক্ষকসকল আহিছে একগোট হৈছে জাতিটোক শৈক্ষিক উত্তৰণৰ কাৰণে যি এক মহৎ পদক্ষেপ তাৰ কাৰণে সঁচাকৈ উদ্যোক্তাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ মাজুলী জিলাৰ যিসকল উদ্যোক্তাই এই প্ৰথম কেন্দ্ৰীয় অধিৱেশনটো সফলভাৱে অনুষ্ঠিত কৰিছে তেখেত সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ছাৰ আপুনি ক'ব আহিছে মই মাজুলীয়ে কমলাবাৰীৰ পৰা আহিছোঁ কমলাবাৰী আপুনি হোষ্ট জেগাৰ হয় কওকচোন ৰাইজক আতিথ্য কৰি কেনেকুৱা লাগিছে ভালেই লাগিছে বিভিন্ন অঞ্চলৰ পৰা ৰাইজে আহিছে আজি আমাৰ যিহেতু মিচিং সমাজখন প্ৰায় 70% বা 80% দুখীয়া মানুহ আছে তাৰ এই আমাৰ যিসকল মিচিং ছাত্ৰ ছাত্ৰীসকল অনগ্ৰহ ছাত্ৰীসকল দুখীয়া ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে যি মহান উদ্দেশ্যেৰে আজি সদৌ মিচিং শিক্ষক সমাজ গঠন কৰা হৈছে গতিকে এইটো লক্ষ্য আৰু উদ্দেশ্য আগৰ ৰাখি আমাৰ মিচিং সমাজে ইমান হিলদোল ভাঙি আমাৰ এই শিক্ষকসকলে নিজৰ কাম বন ক্ষতি কৰি